পদত কোনোবা প্ৰাৰ্থী উত্তীৰ্ণ হৈছে 21টা পদত আৰু কোনোবাই 18টা পদত বাছনি লাভ কৰিছে এজন প্ৰাৰ্থীয়ে যোগদান কৰিব এটা পদবিত বা এটা পদত খালি হৈ ৰব বাকি কেইটা পদ সেই পদ কেইটা পোৱাৰ পৰা বঞ্চিত হ'ব আন যোগ্য প্ৰাৰ্থীসকল একেজন প্ৰাৰ্থীয়ে কি পদত উত্তীৰ্ণ হৈছে শুনি আপুনি আচৰিত হ'ব 48টা পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা এনিমেল এটেন্ডেন্ট ডিসেকশন হল চকীদাৰ ৰান্ধনী সহায়ক ধুবি হেণ্ডিমেন লেবৰেটৰী এটেন্ডেন্ট পিয়ন ওয়ার্ড বয় ওয়াচম্যান সুইপার ক্লিনার সকলো পদত এজন প্ৰাৰ্থীয়ে উত্তীৰ্ণ হৈছে যদি এনেকৈ হয় 1 লাখ চাকৰি প্ৰহসনহে হ'বগৈ নেকি সেই প্ৰশ্ন উত্থাপন হৈছে ওভাৰলেপিংয়ে মিথ্যাচাৰত পৰিণত কৰিব নেকি 1 লাখ চাকৰিৰ যি প্ৰতিশ্ৰুতি সেয়া স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ যি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল তাত এতিয়া ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে কথাটো থুলমূলকৈ বুজি লওক কেইবাটাও পৰীক্ষা দিছে এজন প্ৰাৰ্থীয়ে তাৰ পাছত যি 48টা পদবীৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰে 31টা পদত এজন প্ৰাৰ্থীয়ে উত্তীৰ্ণ হৈছে আৰু এই যি 31টা পদত এজন প্ৰাৰ্থী উত্তীৰ্ণ হ'ল তেওঁ যিকোনো এটা পদত যোগদান কৰিব 31টা পদত যিজন প্ৰাৰ্থী উত্তীৰ্ণ হৈছে ধৰি ললো তেওঁ পিয়নৰ পদতে যোগদান কৰিলে বাকি যি 30টা পদ থাকিল সেই 30টা পদত বেলেগ কোনেওটো যোগদান কৰিব নোৱাৰিব সেই 30টা পদ খালি হৈ ৰব আৰু এই 30টা পদত একেলগে সেই প্ৰাৰ্থীজন উত্তীৰ্ণ হোৱাৰ বাবে বাকি আন 30 জন প্ৰাৰ্থী যি যোগ্য আছিল যিয়ে চাকৰিটো পাবলগীয়া আছিল সেই এজন প্ৰাৰ্থীয়ে উত্তীৰ্ণ হোৱাৰ বাবে এতিয়া বাকি 30 জন প্ৰাৰ্থী বঞ্চিত হ'বলগীয়া হ'ব এআই ওভাৰলেপিংৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া গতিকে ইয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে আৰু এতিয়াও স্বাস্থ্য বিভাগে কিন্তু নিযুক্তিৰ যি বিসংগতিক লৈ যেতিয়া সোশ্যাল মিডিয়াত চৰ্চা আৰম্ভ হৈছে যিসকল চাকৰি প্ৰত্যাশী আছে তেওঁলোকে যেতিয়া প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে ইয়াৰ পাছতো কিন্তু স্বাস্থ্য বিভাগে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা যোৱা নাই ওভাৰলেপিংৰ এই যি সমস্যা চতুৰ্থ বৰ্গৰ যি নিযুক্তি পৰীক্ষা ইয়াৰ এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব স্বাস্থ্য বিভাগে তাৰ কোনো সুফল এতিয়ালৈকে দেখিবলৈ পোৱা যোৱা নাই হয়তো 11 মেত এইসকল যিসকল উত্তীৰ্ণ প্ৰাৰ্থী আছে তেওঁলোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব কিন্তু যিমান পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ল সেই পদ অনুসৰি প্ৰাৰ্থীয়ে বাছনি লাভ নকৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে কাৰণ একেজন প্ৰাৰ্থীয়ে কোনোবাজন প্ৰাৰ্থীয়ে 18টা পদত স্থান দখল কৰিছে উত্তীৰ্ণ হৈছে কোনোবাজন প্ৰাৰ্থী 12টা পদত উত্তীৰ্ণ হৈছে কোনোবাজন প্ৰাৰ্থী 31টা পদত উত্তীৰ্ণ হৈছে কালি এটা বিশেষ নম্বৰ প্ৰকাশ কৰা হৈছে সেই নম্বৰটোৰ যিজন প্ৰাৰ্থী সেই প্ৰাৰ্থীজন এটা দুটা নহয় 31টা পদত উত্তীৰ্ণ হৈছে সেই পদবীকেইটা ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ সেয়া শুনি আপুনি আচৰিত হ'ব এজন প্ৰাৰ্থী কিন্তু উত্তীৰ্ণ হৈছে 31টা পদত আৰু এতিয়া বাকি যিসকল প্ৰাৰ্থী আছিল তেওঁলোক স্বাভাৱিকতে বঞ্চিত হ'ব কি পদবীত এটা বিশেষ ৰোল নম্বৰ আছিল 41104102 এই ৰোল নম্বৰটো তেওঁ এই প্ৰাৰ্থীজন 31টা পদত উত্তীৰ্ণ হৈছে কি আপোনালোকে শুনি লওক এনিমেল এটেন্ডেন্ট ডিসেকশন হল এটেন্ডেন্ট চকীদাৰ কুক হেল্পাৰ ধবি হেণ্ডিমেন লেবৰেটৰী এটেন্ডেন্ট গ্ৰেড 4 পিয়ন ইনসেক্ট কালেক্টৰ লেবৰেটৰী এটেন্ডেন্ট লেব বিয়াৰাৰ মেল এটেন্ডেন্ট মেল ক্লিনাৰ মালি নাইট চকীদাৰ OT এটেন্ডেন্ট অফিস পিয়ন OPD এটেন্ডেন্ট পেকাৰ পিয়ন সেনিটাৰী ৱাৰ্ডেন সুপিৰিয়ৰ ফিল্ড ৱৰ্কাৰ সুইপাৰৰ ক্লিনাৰ টেকনিক্যাল এটেন্ডেন্ট ওয়ার্ড বয় ওয়াচম্যান ওয়ার্কশপ ৱৰ্কাৰ 31টা পদবীত এজন প্ৰাৰ্থী উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ যিকোনো এটা পদবীতে যোগদান কৰিব বাকি 30টা পদ খালি হৈ ৰবনে নাই আৰু এই 30টা পদ এজন প্ৰাৰ্থীৰ বাবে খালি হৈ ৰোৱা মানে বাকি 30 জন যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱা গতিকে ইয়াক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়া আৰম্ভ হৈছে নিযুক্তি দিবলৈ ঢাকঢোল বজাই সকলোকে জনাবলৈ স্বাস্থ্য বিভাগ সাজু হৈছে কিন্তু এই যি সমস্যা ৰৈ যাব তাৰ বাবে স্বাস্থ্য বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব এই পৰ্যন্ত কিন্তু কোনো তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আৰু এই যি ওভাৰলেপিংৰ যি সমস্যা কেনেকৈ দূৰ কৰিব আৰু এতিয়া হয়তো যেহেতু ফলাফল ঘোষণা হৈ গ'ল ফলাফল ঘোষণা হৈ যোৱাৰ পাছত হয়তো স্থগিত ৰাখিব লাগিব কাৰণ নহ'লে এই বিসংগতিৰ মাজেৰে তেওঁলোকে নিযুক্তি প্ৰদান কৰিব লাগিব দ্বিতীয় মূল কথাটো হ'ল চৰকাৰৰ যি প্ৰতিশ্ৰুতি আছিল 1 লাখ নিযুক্তি প্ৰদানৰ যি প্ৰতিশ্ৰুতি যদি এনেদৰে একেজন প্ৰাৰ্থী 31টা পদত উত্তীৰ্ণ হয় তাৰ মানে সেই 30টা পদ খালি ৰ'ল 30 জন যোগ্য প্ৰাৰ্থী বঞ্চিত হ'ল তাৰ মানে 1 লাখ যি নিযুক্তি সেই 1 লাখ নিযুক্তিৰ পৰা 30টা নিযুক্তি পদ বিয়োগ কৰিব লাগিব অৰ্থাৎ 1 লাখ নিযুক্তিৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি প্ৰহসনতহে পৰিণত হ'ব নেকি সেই প্ৰশ্ন উত্থাপন হৈছে কাৰণ কোনোবাজন প্ৰাৰ্থী এতিয়া পোহৰলৈ আহিছে হাইয়েষ্ট মেক্সিমাম যিজন এজন প্ৰাৰ্থী উত্তীৰ্ণ হৈছে সেইটো হ'ল 31টা পদ তাৰ মানে
31টা পদত কোনোবা এজন প্ৰাৰ্থী উত্তীৰ্ণ হৈছে তাৰ মানে কোনোবা এজন প্ৰাৰ্থী 3টা পদত কোনোবা এজন 5টাত কোনোবা এজন 10টাত কোনোবা 15 কোনোবা 16 কোনোবা 20 জন কোনোবা 25 জন কালিৰ দিনটোত তিনিটা তথ্য প্ৰকাশ পাইছে এজন প্ৰাৰ্থী 31টা পদত উত্তীৰ্ণ হৈছে যিটো ৰোল নম্বৰটো আমি ইতিমধ্যে ক'লো এজন প্ৰাৰ্থী 31টাত এজন 18টাত এজন 12টাত অৰ্থাৎ অভাৰলেপিঙৰ বাবে এই যি পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল 300-400 পদ খালী হৈ ৰ'ব চতুৰ্থ বিভাগৰ এই যি নিযুক্তি পৰীক্ষা আছিল এই পৰীক্ষাৰ ফলাফলত 300-400 পদ খালী হৈ ৰোৱা মানে 300-400 যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱা গতিকে এই বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে ল'ব লাগে স্বাস্থ্য বিভাগে গুৰুত্ব সহকাৰে ল'ব লাগে কাৰণ এজন প্ৰাৰ্থী 31টা পদত উত্তীৰ্ণ হৈছে সেই প্ৰাৰ্থীজনে এটা পদত যোগদান কৰিব বাকি 30টা পদ খালী হৈ ৰ'ব আৰু এই অভাৰলেপিঙৰ বাবে আন 30 জন যোগ্য প্ৰাৰ্থী বঞ্চিত হ'ব তাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে নিবনুৱা তথা চাকৰি প্ৰত্যাশীসকলৰ মাজত